प्रथम कुৱেশ্যনটো হৈছে চন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? নীল আৰ্মষ্ট্ৰং। দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন? কল্পনা চাওলা। বন্ধু বান্ধৱীসকল, যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা। 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন? ৰাকেশ শৰ্মা। 4 নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰত বায়ু পানী আছেনে? চন্দ্ৰত বায়ুও নাই, পানীও নাই। 5 নম্বৰ কুৱেশ্যনটো হৈছে সৌৰজগতৰ মুঠ গ্ৰহ কেইটা? 8টা। 6 নম্বৰ কুৱেশ্যনটো হৈছে আমি বাস কৰা গ্ৰহটোৰ নাম কি? পৃথিৱী। 7 নম্বৰ কুৱেশ্যনটো হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? বৃহস্পতি। 8 নম্বৰ কুৱেশ্যনটো হৈছে সৰ্বপ্ৰথমে কোন দেশে মহাকাশ উপগ্ৰহ উৎক্ষেপণ কৰে? ছোভিয়েট ৰাছিয়া। 9 নম্বৰ কুৱেশ্যনটো হৈছে নাছা কোন দেশৰ মহাকাশ সংগঠন? আমেৰিকা। 10 নম্বৰ কুৱেশ্যনটো হৈছে মহাকাশলৈ যোৱা প্ৰথম মহিলা মহাকাশচাৰী কোন? ভেলেণ্টিনা তেৰেস্কভা। 11 নম্বৰ কুৱেশ্যনটো হৈছে মহাকাশলৈ যোৱা আমেৰিকাৰ প্ৰথম মহিলা গৰাকী কোন? শেলী ৰাইডাৰ। 12 নম্বৰ কুৱেশ্যনটো হৈছে মুঠ মহাকাশ যাত্ৰা কৰা প্ৰথমজন ব্যক্তি কোন আছিল? ফ্ৰেংকলিন চাংডিয়াছ। 13 নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰত মানৱ পঠিওৱা দেশখনৰ নাম কি? আমেৰিকা। 14 নম্বৰ কুৱেশ্যনটো হৈছে নাছাৰ সম্পূৰ্ণ নাম কি? নেশ্যনেল এৰ'নটিক্স স্পেচ এডমিনিষ্ট্ৰেশ্যন। 15 নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰত এতিয়ালৈকে কিমানজন মানুহ গৈছে? 12 জন।